নমস্কাৰ গাইজ, আজি মই ইটিন চেলেঞ্জ লৈ আহিছোঁ। এয়া মই আজি থালিত কি আছে আপোনালোকক দেখাই আছোঁ। এয়া চাওক পাপৰ, প্ৰথমতে পাপৰ দেখালোঁ। এয়া বেঙেনা ফ্ৰাই কৰিছোঁ, পিঁয়াজ, ভোট জলকীয়া লৈছোঁ। ভোট জলকীয়া অকণমান খাম, কিমান পাৰোঁ। এয়া হ'ল বিলাহী, এয়া পিঁয়াজৰ কলি, এইপিনে লেবু, এয়া মাংস, এয়া দালি। এই দি মই চেলেঞ্জ কৰিম, আপোনালোকে এতিয়া চাই থাকক। জলকীয়া, এয়া পাপৰ, বেঙেনা, এয়া বিলাহী, ভোট জলকীয়া
গাইজ মোৰ ভাত খোৱা শেষ হৈ গ'ল মাংস খোৱা হ'ল মাংসটো খালোঁ এই দালিখিনি ৰৈ গৈছে দালিখিনি খাব নোৱাৰোঁ বহুত হৈ গৈছে অকণমান খাওঁ আৰু লেবু দি হৈ গ'ল মোৰ এতিয়া শেষ মোৰ চেলেঞ্জ ভিডিঅ'টো কেনেকুৱা লাগিল চাই ইটিন চেলেঞ্জ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেলকনটো বজাই দিব আজিলৈ এৰিলোঁ আৰু বেকগ্ৰাউণ্ডত চাউণ্ড শুনি থাকিব পাৰে কি কাৰণে বাহিৰত মই খাই আছোঁ আৰু লগতে হাজবেণ্ডহঁতেও খাই আছে সেইকাৰণে সিহঁতৰ চাউণ্ড শুনিব পাৰিব সেইখিনিৰ কাৰণে ইগন'ৰ কৰিব আজিলৈ এৰিলোঁ বাই বাই